ভাল লাগিছে আলোচনা লিখল বলা আৰু এই আপোনালোকে দেখা পাই আছে শ্ৰীমন্ত শংকৰদেৱৰ 92 সংখ্যক যি অধিৱেশন আছিলে বাকী অধিৱেশনৰ কিছু দৃশ্যাংশলী ভাগৱত ভ্ৰমণ কাৰ্যসূচীৰ আৰু দেখা পাই আছে বিহু চলি আছে বিহু আৰু আগত দেখা পাইছে মূল যি ভাগত বাগি লৈ গৈছে এইখন গাড়ীতে লৈ গৈছে আৰু মই বিশেষকৈ এখন বাহনৰ ওপৰত উঠি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰি আছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ আৰু গাড়ীৰ ওপৰৰ পৰা ভিউটো কেনেকুৱা লাগিছে জনাব বুলি আশা ৰাখিলোঁ কমেণ্টত আৰু দেখা পাইছে অসমৰ বিভিন্ন জাতি সংস্কৃতিৰ কৃষ্টিদলসমূহ ইয়াত প্ৰদৰ্শন কৰিছে আৰু আমাৰ ইয়াত দেখা যাচ্ছে অসমীয়া নিশ্চয় কুকুৰ হিয়াৰ নামতো বিহুৰ কিছু নৃত্য প্ৰদৰ্শন কৰিছে বিহু নাচ প্ৰদৰ্শন কৰিছে আৰু মই আগলৈ দেখুৱাম ইয়াত পৃথিৱী মানে অসমৰ যিকোনো সকলো জনগোষ্ঠী জনজাতিৰ দলসমূহ আহি পেলাই ইয়াত উপস্থিত হৈছে আৰু কৃষ্টি দলসমূহ তেখেতলোকে নিজৰ নিজৰ কৃষ্টি প্ৰদৰ্শন কৰিছে নিজৰ নিজৰ যি আছে কালচাৰ প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিছে আৰু মই দেখুৱাই আছোঁ আৰু দেখা পাইছে লাখ লাখ ভক্ত বৈষ্ণৱে আহি পেলাই যি সমাগম হৈছে যি ভাগৱত ভ্ৰমণ কাৰ্যসূচীত সমাগম হৈছে মানিবলগীয়া এটা পৰিস্থিতি সৃষ্টি হৈছে আৰু দেখা পাইছে দূৰ দূৰণিলৈকে চকুৰে দেখি নোপোৱালৈকে মাথোঁ লাইন আৰু গাড়ী লাইন মানুহৰ শাৰী দীঘলীয়া শাৰী আৰু দেখুৱাবলৈ চেষ্টা কৰি আছোঁ বিশেষকৈ মই এখন বাহনৰ ওপৰত উঠি পেলাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু দেখা পাইছে আমি বৰ্তমান চিমেণ্ট চাপৰিৰ অৱনী গাঁৱৰ মাজেৰে গৈ আছোঁ আৰু দেখা পাইছে লোকে যোনটো ভিউ আহিছে দুই চাইডে দুই কাষত নাহৰৰ গছ আৰু শাৰী শাৰী নাহৰৰ গছত যি এটা ধুনীয়া ভিউ আহি পৰিছে আৰু দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই